মোৰ দোকানৰ বাকীটো চাচোন কিমান হৈছে তোৰ দোকানৰ বাকীটো মই হিচাপ কৰি থৈছিলোঁ ৰ কিমান হৈছে তই বহি না এই 2 টকা চিখৰ 10 টকা নিছিলি না মই গম পাইছোঁ এই পইচাটো লেখা নাছিলোঁ তাতে আমাৰ 40 টকা আহিব গম জানা 40 টাকা এই জানাই তো আৰু গাঁৱৰ দোকান ধৰি গাঁৱৰ দোকানত 5 টাকা লাভ লাগে নেকি তো 5 টাকা লাগবে দে এই 40 টাকাটো হিচাপ কৰি দিলি 1500 দোকান দিবি মোৰ দোকানৰ এই দিবা পাৰা নাই মই বিয়া কৰা মানুহ না টিভি চলি থকা কথা দিম দে নেক্সট সপ্তাহত দিম দে নেক্সট সপ্তাহত দিবি না আজি ভিডিঅ'টো আৰম্ভ কৰি দেমি অটক চকান আৰম্ভ কৰি তুই জানাই আজি টক চকান কিহৰ ওপৰত জানো জানো মই তই আৰম্ভ কৰো আৰম্ভ কৰি দে আৰু কিমান টাইম কৰ কষ্ট দে হয় পুনৰ হয় কথা নিজৰ পকতা লাগিল আজি আমি কথা পাতিম IPL ক্ৰিকেট মেচ 2024 এবাৰ কেনেকুৱা পৰিস্থিতিত হ'ব আৰু কোনে জয় হ'ব আমাৰ এবাগে বহি আছে নমস্কাৰ দাদা নামটো কওকচোন মোৰ নাম জ্যোতিষী না আপোনাৰ অৰিজিনেল নামটো কওক মোৰ নাম শ্ৰী মদন চক্ৰ জ্যোতিষী হয়তো আমাৰ ইপানে মাতি আনিছোঁ আমি জ্যোতিষী এজন আৰু এইবাৰ মাতি আনি আমি CSK লাভাৰ আৰু RCB লাভাৰ RCB আৰু CSK লাভাৰ কেইজন অহাৰ আগতে আপোনাৰ পৰিচয়টো আপুনি দিয়ক নমস্কাৰ মোৰ নাম মদন চক্ৰ জ্যোতিষী ঘৰ ভেউঠা ডাকঘৰ শিলাহুটি জিলা খৰ আৰু পিন নাম্বাৰটো হৈছে বিশ্বনাথ চাদৰ আৰু পৰিয়াল ডাঙৰ কোৱেশ্চন গাইছ ডাঙৰ কোৱেশ্চন পৰিয়াল মানে কি দিয়ক মানে মানে বুজি পাওঁ আমাক ৰাইজে মোৰ পৰিয়াল তেনেহ'লে আমি আৰম্ভ কৰোঁ মাতক এই আমাৰ CSK লাভাৰজন আহিব লাগে গৈছে ৰ'ব ছাৰ গৈছে ছাৰ গৈছে সলকান আহিবা দিয়ক ৰাইজৰ বিষয়ে অলপ নমস্কাৰ দি দিয়ক নমস্কাৰ CSK জিকি আছে আপোনালোকে হাই CSK জিকা বুলি কি ক'ম আমি অলপ আলোচনা কৰিব মাতিছোঁ গাইজ ধনী সিগনেচাৰ মৰে আছে গাইজ ধনী সিগনেচাৰ আছে চাওঁ দেখোন দেখো দি পাছত চাবি দে তই ধনীৰ ফেন না চাবি দে প্ৰথম আমাৰ আপোনাৰ ৰাইজে আপোনাৰ পৰিচয়টো আপুনি কৈ দিয়ক পৰিচয়টো আপোনাৰ মোৰ পৰিচয় নমস্কাৰ মোৰ নাম যুগল বসুমতাৰী মোৰ ডাকঘৰ জেঠুৱা হয় আৰু পিন নম্বৰ লাইট হয় আৰু তোমাৰ চাৰ্জাৰ লাইট হয় ডাকঘৰ এইখিনি আৰু বিশেষ মই নাজানো মোৰ লোকেশ্যন বদলি থাকে মই আজি যদি আমেৰিকাত কাইলৈ চেন্নাই কাইলৈ মুম্বাই আপুনি CSK লাভাৰ নেকি CSK লাভাৰ CSK আপুনি কোনটো প্লেয়াৰ বেছি ভাল পায় CSK ধনী ডাঙৰ কোৱেশ্চন CSK লাভাৰ ধনী মেইন আপোনালোকে কওক ধনী মেইন নে নহয় উদ্দেশ্যটো কি মোক মাতা মোৰ মিটিং আছে মুম্বাইত বৰ্তমান যা দমদমি কথা ফালাই দিছে মোৰ আমি কি কৰিব লাগে 5টা চাৰ্ট পিছত পিছে আমাৰ আপুনি কৈ দা আপোনাৰ কোন জয় হ'ব পাৰি 2024 ৰখি আছে চাব পাঞ্জাবে জিতব পাঞ্জাব আপুনি কিবা ক'ব নেকি পাঞ্জাব জয় হ'ব পাৰি পাঞ্জাব জিতব এবাৰে মোক কি ক'ব মই পাঞ্জাব এবাৰে সন্দীপ সিং আছে কি কৈছি জ্যোতিক মই মোৰ ইংলিছত স্পেলিংটো অক্স আগতে জ্যোতিক মোৰ JUST জ্যোতিষী দমদমি দিয়া নাই চেন্নাই জিতবই না চেন্নাই নিজিতে ডাঙৰ কথা গাইছ ডাঙৰ কথা চেন্নাই এইবাৰ জয় হ'ব নে নহয় আপোনালোকে কমেন্ট কৰক তলত চেন্নাই নিজিতে পাঞ্জাবে জিতব আপনি কওক পাঞ্জাবে জিতব এবাৰে কেনেকে জানে কি মনে মনে কেনেকে জানে মই কম চেন্নাই বিষয়টো এটা বেলেগ কথা মাৰামাৰি হ'ব কিন্তু হ'ব দে কেমেৰা অন হৈছে তাক পাদিও মই যৌতুক ডাঙৰ কথা গাইছ এইবাৰ যদি CSK নিজিকে তেনেহ'লে হৈ যাব মাৰামাৰি CSK নিজিতে কেনেকে নিজিতে এটা পাঞ্জাবে জিতব আপুনি কোন জয় হ'ব পাৰি পাঞ্জাব কোনো কাৰণত নিবা নোৱাৰি বাৰি কি কথা ক'ব পাঞ্জাব CSK নিব এইবাৰ CSK কাপ দাঙি আছে আমাৰ ডাঙৰ কথা এইবাৰ CSK জয় হ'ব নহয় আমাৰ জ্যোতি মুখ সদায় সদায় টাকা পৰৱৰ্তী মানুহ নেকি আমি মেইন কথাটো লৈ আহো এতিয়া আপুনি কওক এতিয়া কোন যাব একদম ভালকে ক'ব পাৰি ভালকে কৈ দেই নহ'লে তুই পাৰি ক'ব পাৰি পাঞ্জাব নহয় গাইজ পাঞ্জাব
তই কি তই যদি চিএসকে আৰু তাৰমানে চিএসকে যোৱা CSK জিকিব কলিয়া লিখি দিওঁ মই লিখি দিওঁ এতে CSK বুলি ক'ত ভয় থাকা বুজি লিখি দিওঁ 10 কৰৰৰ আছে এখন কিবা চিএসকে জিকিব না জিকিব আমাৰ মুনি কৈ আছে এটা বহি নিজি ক'ব কেনেকা জিকিব পাৰিছো চিএসকে আমাৰ মুনি যি কয় আৰে নামে কলম কৰিছো নিজিতে মত না মনে থাক আমি তো লিখি দিছো CSK এইটো বহুত কথা এটা লেখা মতুন CSK জিকিব 10 কৰৰৰ মাৰি দিওঁ স্কেনাৰ খান পেটলাম তোৰ কৰ স্কেনাৰ খান দি স্কেনাৰ লাগে স্কেনাৰ এই তই কি কম লাগে চাইছে স্কেনাৰ খালি তোৰ খালি তোৰ খালি আমাক পইচা লাগে দাও পইচা লাগে আমি পইচা আমাৰ মাহে ভয় কৰে কিয় দম নাই কেই টাকাৰ মানুহ তই স্কেনাৰ 10 কৰৰৰ মাৰি দিওঁ মই স্কেনাৰ খেল ল মা খানা কৰিব মা তই খাই কৰিব ও আই কি সিয়ে আছে না ভালো আপনি এবাৰ যদি টমটমেৰ হাতত সোমাই মই খেলাটো খাটাং এইবাৰি আমাৰ মুনি যি ক'ব সেই হ'ব বাৰি তুমি কলি হ'ব নেকি ইটস মি মুনি ইটস মি তই যাচোন এই উঠো যা কি বৰ পইচা লবে তাই দিলি আহিব বাৰি সেই ওর বাজু ইসিএসকে ও আরোইছি দেখে দিয়া কথাটো মুনিটো পৰি গেল ভাই যা মৰম দে এরকম কয় সিএসকে ফ্যান বলে 2 বছর বেন নিছি বহুত তোৰ বুজাইছো পাঞ্জাবে জিত বইবে আপনি ওই মেন ধান কি কয় ইটো মাল্লা কইলো মই আছো না রেখি মুনি এটা কবলে হি সিএসকে যাবো আৰু যদি একবাৰে আরসিবি হি যদি দমদম কৰে আরসিবি যায় বইন কি কবি আরসিবি যাব বলে কয় কামখিনি পইচা তো হেলো কামখিনি এটা আমি আৰু দুইজন এই আরসিবি যি লেবাজ যে আছিল সেইটো মইতো মি এই ব্ৰহ্মপুত্ৰ গৈ ব্ৰহ্মপুত্ৰ গৈ। দুই বছৰ নাই আমি যা তুই যা ৰখ আমি বাৰি মাতিব বিচাৰিছো আরসিবি লেবাজন আহিব লাগে গেছিৰা কানে বাৰি নমস্কাৰ মই আহিছো নমস্কাৰ আহিছ দেখি দক এই মেছিয়ে না হেন্দি দাদা নে তোলে দিব তোলে দি হুমাবি বাসা সত্য জলদি ভাই মারগাত চলি কি আদলা ই মারগাত চলি কি হয় শুনছা না মতো শুনছো মারগাত চলি ই যতে মরে তাতে গাজা দিব ই আপনি হেন্দি আনা পান না ও তোলে দিছা অলপ বেছি এখন দি না কিবা এটা আছিল মোৰ কি হাই দি ভাই দিতে রাই কোন এনে না পাতলা কথা শুন পাতলা কথা গরম উঠে না মানে যে মই দেখিবনি তো এটা জানো না আমাৰ এইটো কি বহি যা হয় না ধৰ হইলো মানে মাজত বহি গৈছে বাৰি আরসিবি লাভা এটা আপুনি মানে কোন যাব আরসিবি না নি আরসিবি রা মই আরসিবি আসিলো মই আরসিবি আসু আরসিবি মানে কোন যাব আরসিবি জয় হবো এই কিন্তু আরসিবি জয়ব সিএসকে জয়ব না মই ভুলিছি প্ৰশ্নটো মানে আরসিবি আপুনি কোনটো প্লেয়াৰৰ বেছি ভাল পায় বিরাট কোহলি ডাঙৰ কথা গাইছ আরসিবিৰ বিৰাট কোহলি ফ্যান এইজন এইজন মই হই দা আপনি কই মানে কোন যাব আপুনি কয় আমাৰ তো খাই আছে না তো মই কম কক আপনি তুমি আরসিবির ফ্যান নেকি আরসিবি আরসিবি ফ্যান বহি আছে আরসিবির ফুল মিনিং তো কইছুন তুমি রয়্যাল চ্যালেঞ্জার্স ব্যাঙ্গালোর ওই ডাঙৰ কোৱেশ্চন গাইছ এইবাৰ এটো হয় না নহয় আপুনি ককছৰ এবাৰ কক ই শালা কাপ নাম দে ওই ডাঙৰ কোৱেশ্চন ই সালা কাম নামতে মানে কাপ কাপ নাম দে নিমি বারি আমি নিমি বারি তারে মানে কাম দিমতে মানে জয় মানে কি জয় আমি জিতবাই পারি মানে হেতো জিতবাই জিতবা জিতবা मैं जितबा पारी ना होई সিএসকে জিতবো এবারে সিএসকে জিতবো সিএস কিবা পয়সা তো এইবার আরসিবি জিতবো না কক আপনি মই কি কম এতে আরসিবি জিতবো কি করি ভাই আরসিবি জিতবো ফাইনাল আরসিবি নিজিতে জিতবো এবার জিতবা লাগবো আছে আপনি ওই কি লই দেখা বারে বারে মনে মনে তুই না মনি বাগে যাস আমার আরসিবি নিজিতে ওরা হ্যাঁ এই কাটলো ওরা কাটলো ছিল না অ কাটছো দে মই দে এরা এই পুকিটো সাপছে এ বুড়ি জন করা আছে ভাই আই নয়ে তা ইমেন দুপে না এটা ক্যামেরা ছাই পাছত জেনাকে মারি মই পুকি কি হল নাই হে পক্ষী কি নাই হু এ পুকি হব রে পুখা ও তুই বাগলি তুই চাইছো না বাগলি তুই হু মোক কামে মারে এ মারান যে মানে এ ইয়ে মাসি আপনি বাসি মোক মারা মাসি মই কিতে মারলো এ তোর মোরে হে কইছ হে না
নাই ইফালে কিন্তু জাগা বেছি নাই দে, দে, দে। আপোনাৰ এইখন ষ্টুডিঅ'খন সৰু গৈ ইমান আমি মানুহে কৰোঁ মই কিন্তু মানুহ জাগা মই পইচা দিব লাগিব কিন্তু আৰচিবি ফেন দেচোন চাউণ্ড কিমান মান ডাঙৰ চাউণ্ড সেই নহয় মই মানুহ নহয় এই ডাঙৰটো কৈছি না মই হ'ব দে মানুহটো চাই বুজি পাইছাতো না পাইছোঁ এতিয়া আমি আৰম্ভ কৰোঁ দে আৰম্ভ কৰক কেমেৰা অন কৰি পাৰি আৰু অৰিজিনেল কথা কৈ দে কৰছো দে দৰকাৰ এইবাৰ আমি নতুনকৈ মাজত আহিলোঁ এতিয়া আপুনি ক'ব পাৰি কোন জয় হ'ব ইবাৰ ই মোৰ মনেদি কয় এইবাৰ ইয়াত ক'ব আমাৰ এইবাৰ কোন জয় হ'ব আপুনি কওক সিমান ভাবি আছে CSK জাৰি চাওক কালি মই একবাৰ ক'লোৱে মই ৰাইজৰ লগত তথাপিও একবাৰ মই জানি চাওঁ কৈ বাৰী চাওঁ কলমটো দিয়কচোন মই আমাৰ মুভি জাৰি চাই আছে এইবাৰ কোন জয় হ'ব RCB না বিৰাট CSK কোহলি ফেব ডুপ্লেছি মেক্সৱেল CSK জিতব ৰাইজ CSK ডাঙৰ কুৱেশ্যন এইবাৰ CSK সঁচাকৈ জয় হ'ব নেকি CSK মোৰ বুকৰ আছে আপুনি কওক সঁচাকৈ CSK জয় হ'ব নেকি CSK কোনো কাৰণে জয় হ'ব নোৱাৰে অসম্ভৱ কথা কাৰণ এইবাৰ আৰচিবি নিবই এই বেছি বেছি বুকি আছে এই ডাঙৰ বেছি কথা কথা নাই। এইবাৰ আইডিয়া লাগিব RCB আৰু CSK ৰ মাজত এইবাৰ CSK আইডিয়া লাগিব CSK একো নাই CSK 5 বাৰ ডাংছি RCB হুচুৰ CSK 5 বাৰ ডাংছে সেইটো কৈছি বুজিছো বেন যি 2 বছৰ হৈছিল সেইটো কিয় হোৱা নাই বেন বেন হ'লেও হৈছিল কথা নি? নাই। বেন হৈছিল যি বেন সঁচাকৈ হৈছিল আৰচিবি ট্ৰফি নিয়ানে বেনো হোৱা নাই RCB হুচুৰো RCB নিব নিব আৰম্ভ কৰিব এই যি RCB তোৰে আলু উঠা যা বেছি দেৰি বুকি আছে এই ওই বেনো কথা কইলো নকলা দোকানৰ আলু দোকানৰ আলু দোকান বুজি পাইছে না আহিয়া দে কিবা এটা হৈছে এতিয়া আপুনি মই কহিয়ে আৰচিবি জিতব এবাৰ মেলে নাই এইগলা নিজিতে CSK এটো কি হয় কৰ পৰা জুতি খিন কৰ পৰা জুতি খিন দে হ'ব দে RCB জিতব আৰচিবি জিতব এইবাৰ RCB সঁচাকৈ ঝাৰি চালা না আপুনি নিজিতে না আৰচিবি জিতব RCB নিজিতে হয় তো এটা গুনি আইছি হা ও চেন্ডেল এতে আছে তোমাৰ এতে তলৰ কোনি এটো বই ভাৰি CSK বক্স বাপ ৰে বাপ চাইতা আৰামছে বই আৰামছে এতিয়া গুৰিটো কাম আছিল এতিয়া বসছি গুৰুটো এই মাৰানি মাছ বলে গল ডাইৰেক্ট স্কেনাৰ বসছি স্কেনাৰ স্কেনাৰ এই মই যাতে না দে কক কি আছে এই এটা কথাটো হ'ল আপনি কি CSK মই সিএসকে প্লেয়ার আপনি মই আৰচিবি RCB সিএসকে অবিয়াসলি অবিয়াসলি আৰচিবি মাজত এখন ওয়াল আছে মানে CSK আৰু RCB হ্যাঁ ওয়াল আছে সিঙ্গল খেল হলিব ওকে এটা ৰ'ব আপনি ৰ'ব কাছবি ইটা শুনক মই কম জ্যোতি কিজন আছে জ্যোতি কিজনে আপুনি কওক এতিয়া অলপ আগতে আপুনি কৈছে আৰচিবি জিতব বুলি একবাৰ আৰু কৈ দিয়ক শুনা এটা শুনা আপনি শুনক এক মিনিট আমার একটা প্ল্যান আছে প্ল্যানটো কইলো চাবি ইখান RCB ইখান চাবি ইখান ফিল্ড দে আরে হেন্দি এক মানুহ হৈ থাকে হেন্দি থাকে আরে হেন্দি দুটা ক্যামেরা থাকে সেই ক্যামেরা আমি আপনি কথা দেখি রাখা না ও রাখিয়া এখন এটা আছে ও ই কি এ ও ভিডিও বসছি দা হ মইনা নাই কাই তুই চাও ও দে চাবি হেন্দি দুটা ক্যামেরা আছে আমার ঘৰত মানুহ টিভি চাই থাকে আছে কথা কবা না লাস্ট কথা কবা না মই কবা এ আরসিপি চেন্নাই দিল্লী মুম্বাই যায় না কিয় মই কম গোটে কথা ভাৰতৰে টিম হয় না আমাৰ ভাৰতৰে হয় আৰে মাজতে খেলা খান হ'ব এই ই বঢ়িয়া কথা কৈছে হয় না? একবাৰ তালিয়া বজাই ইয়াক হেণ্ডশেক মাৰ ই বঢ়িয়া কথা ভাৰত হয় না গোটে কথা হা যিমান যি কইলে ভাৰতৰ গোটে কথা প্লেয়াৰ হয় এনা তো সিএসকে জিতবই না CSK CSK নিজিতে এখানে মতো মই কি হৈছে মতো মতো মুনে হাপি না ঘৰত উঠি বন্ধু ও আমি এবাৰ মই ঠিক কথা কম দে ইবাৰ যদি কিবা ফালতু কথা কৈ দে বা RCB বা CSK ৰহি কাইজা লাগা যদি চাবি এইটো কলম খুচকে যাব এটা চাবি ইখান আমাৰ 24 বৰ্ষৰ 2024 বৰ্ষৰ খেলিছে IPL ক্ৰিকেট মেচ কি কি বান্দা ননসেন্স মানে এটা বান্দাৰৰ কথা কবা আহিছে নেকি আমাৰ ৰাইজে চাই আছে কি লাজ নাপাতো অলপ লাজ নাই তো এই CSK মানুহৰ মানৱতা এইবিলাক মাথা মুণ্ড নহয় আৰচিবি ডাঙৰ কথা এইটো ডাঙৰ কথা অ। CSK এই লাভাজন এই মাথা নাই পৰে মাথা নাই মানৱতা নাই মানৱতা নাই একো ননসেন্স গিলা নাই, নাই, নাই। চাবি ইখান নহল 2024 বৰ্ষৰ ক্ৰিকেট ফিল্ড খেল এদি যাও এদি যাও এদি ছবি চাবি এদি চাবি আরে এদি দুটা টিভি থাকে মানে কেমেৰা দুটা কেমেৰা আমি ৰাইজক কৈছো আপি গিলা বেছিকে ইখান ডাঙৰ কেমেৰা। ফিল্ড আমি এতে মই এনেকে দেখাই দিওঁ ইখান ক'ব আৰু ডাঙৰ আপি কথা। ইখান ডাঙৰ ফিল্ড দেই চাই দিওঁ
আৰু এই চাইডে থাকে মানুহবিলাক বহি থাকে নহয় বল কৰি না আৰু হেন্দি প্লেয়াৰ কথা থাকে এইখানে তো ঘৰত প্লেয়াৰ কথা থাকে আৰু এইটো প্ৰেটি সিধাই পুৰা এনকে আমাৰ দেখি লাইট দুটা থাকে চিচি কেমেৰা থাকে না চিচি কেমেৰা মানে টিভি এই হেলো ডাঙৰ সেই দুটা থাকে সেই দুটা দিয়ে পুৰা টিভিক লৈ কানেকশ্যন আছে টিভিত মানুহে চাই টিভি দ্বাৰা মানে কেনেকৈ চাই জানা কিছুমানে আৰু দোকানৰ পৰা চিপছ আনি খাই চাই থাকে কিছুমানে আৰু মাংস ভাত খাই চাই থাকে পঢ়ে তো মানুহৰ দোকানত লাগিছে চিপছ কি কম চাই খেলাৰ কথাহে কৈ আছা হতি গেল এ কিসাৰি খোৱাব কিসাৰি আছে হো কিসাৰি নাই আছে এই বেলেগ শুনে ফিল্ডৰ কথা কি হৈছে অলপমান ঐ খাইছি খাবাই তই জলদি খাবা নাই জলদি জলদি তোক খাবাই যাওঁতে তো ভাগ মিলে যাবি ফিল্ডৰ কথা নে উচিতে গাইছ যাওঁ তা সিএসকে জিকো ন আরসিবি জিতবা সিএসকে সিএসকে জিকি আছে গাইছ ও মাখলা কথা হবে বারে বারে হে আরসিবি নিজিকি জিতবো সিএসকে জলদি কি তাতে কই আছে জলদি কি জলদি ওই জলদি কি জিকি আছে সেমনা জিকি আছে চেন্নাই আরসিবি রাগুচ্ছি রে রাগুচ্ছি কা কই আরসিবি আপনাকে তো ঠান্ডা না রাগুচ্ছি রাগ আমারও আছে রাগুচ্ছি এই দুই বছর বিয়া না রাগুচ্ছি মোক নাই আকৌ না না হেলা কথা না না রাগুচ্ছি কি কৈছি দে মই ক'ব নাই রাগুচ্ছি রে রাগ দাও আপনার রাগ কোন সেমনা জিকি আছে সেমনা আরসিবি জিকি জিতবো আছে সেমনা জিকি ও আছে জলদি কি তাতে হো সিএসকে জিতবো হো সিএসকে জিতবা হো সিএসকে জিতবা আরসিবি জিতবা সিএসকে জিতবো জিকি আছে সেমনা জিকি আছে দেখলা সেমনা জিকি আছে আরসিবি আপনি কি আপনি স্ক্যানার মারি দিলে আপনার হে নহয় না পুলিশক মাখন ধরে ও মারো হে পুলিশক ফোন আপনি মারো হে পাঞ্জাবে জিতবো কি পাঞ্জাবে জিতবা ও ইনশাআল্লাহ কাছে জিতবো পাঞ্জাবে সিএস ও পাঞ্জাবে জিকি মারি না মারি পাঞ্জাব কই আইবো আরসিবি জিতবো সিএসকে জিকি আছে সেমনা জিকি মার আইও আরে আরে ফালতু কেনে আলছার কি বনি পয়সা না পয়সা আইতা মরি থাকা লাগে বা মোরর হম্বেন তুই চেক কৰি ল জিয়াতে আছে না চেক কৰি ল সেই কথা লিখি মুনি একবার চেন্নাই একবার আরসিবি কিন্তু জিতা তো আরসিবি জিতবো সামনে জিকব সব আছে না আছে আছে ওয়াল ওয়াল আছে হেলিটা কি কথা বলছে ফেলে আরে ই কক গেল ই ডাঙৰ কথাই কক গেল তলৰ আছে ই কক গেল কি আৰু দিব লাগব বেছি কি মাছে ইবা ক'ত গেল আৰু তাই ক'ত গৈছিলি মই পাতাই নাই জানিতে হলো কি বাতা নাই মই নাজো আরে মোক মারি ধুনা বাতা দিছি ভাই এই স্ক্যানার হেন চাচোন ভাই দুই ভাল লাগে স্ক্যানাৰৰ অৱস্থা তোর ধরে মই মারি কি করব আজি আজি তো তই কোন দুঘান তো সব পাইছা হ'ব এই দুঘান তাই নর আর তো দখলের বাকি হনে যা হোরা তকসন কোন যা বুলা খান খাই দিবা দুঘান টাকা যা দুঘান টাকা যা না লাগে মোর একদম কাকা সকাল দিয়ে মুখা খনত টাকা নিবি আর তো দখলের বাকি নে দুটা জি করা করবি যা মই যাও আজি তকসখান ইমানটা সামৰি মানুহ আৰু নতুন তকসখানত লাগ পাম আজি এনেকে